মৰমৰ ছাত্ৰ ছাত্ৰীসকল, কালি তোমালোকক কোৱা সাধুটো শুনি কেনে পালা? আজি মই তোমালোকৰ আগত এটি নতুন সাধু ক'ম। তোমালোকে বাৰু কুকুৰ আৰু মেকুৰীয়ে কাজিয়া কৰা দেখিছানে? কুকুৰ আৰু মেকুৰীয়ে কাজিয়া কৰাৰ এটি সৰু সাধু আছে। সেই সাধুটো তোমালোকক ক'ম, তোমালোকে মনোযোগ দি শুনি যাবা। এখন গাঁৱত এজন ফল-মূল ৰসৰ বেপাৰীয়ে বসবাস কৰিছিল। তেওঁ ফল-মূলবোৰৰ ৰসবোৰ বিক্ৰী কৰি জীৱন নিৰ্বাহ কৰিছিল। বেপাৰীজনৰ এটি কুকুৰ আৰু এটি মেকুৰী আছিল। কুকুৰ আৰু মেকুৰীৰ মাজত বৰ মিলাপ্ৰীতি। দুয়োটাই আনকি খোৱা বস্তুবোৰো ভগাইহে খাইছিল। গৰম দিনৰ এটি দুপৰীয়া এজন মুনি সেই বেপাৰীজনৰ ঘৰত উপস্থিত হ'ল। তাৰ পাছতে তেওঁ ক'বলৈ ধৰিলে, মুনিজনে, মোৰ বৰ ভোক লাগিছে। তোমাৰ ঘৰত বাৰু কিবা খাবলৈ আছে নেকি? যদি আছে মোক এমুঠি দিব পাৰিবা নেকি? মই বৰ ভোকত আছোঁ। ফল-মূলৰ বেপাৰীজনে মুনিজনক ক'লে, মোৰ ঘৰত কিছুমান ফলৰ ৰস আছে, আপুনি সেয়া গ্ৰহণ কৰিব পাৰিব। ইয়াৰ পিছত মুনিজনক বেপাৰীজনে এবাটি ৰস দিলে আৰু সেই ৰস খাই মুনিজনৰ ভোক গুচিল। মুনিয়ে বৰ সন্তুষ্টি লভিলে আৰু আশীৰ্বাদ হিচাপে এটি সোণৰ কড়ি বেপাৰীজনৰ হাতত তুলি দিলে। মুনিয়ে ক'বলৈ ধৰিলে, তুমি যিটো পাত্ৰতেই এই সোণৰ কড়িটো থবা, তাত ফলৰ ৰস পৰিপূৰ্ণ হৈ থাকিব আৰু সেয়া বিক্ৰী কৰি তুমি সুখেৰে দিন কটাব পাৰিবা। মুনিৰ আশীৰ্বাদ লাভ কৰি ফল বেপাৰীজনৰ দিনবোৰ অধিক সুখেৰে পাৰ হ'বলৈ ধৰিলে। কিন্তু হঠাতে এদিন সেই সোণৰ কড়িটো ফলৰসৰ বেপাৰীজনৰ পৰা কোনোবাই চুৰ কৰি লৈ গ'ল। বেপাৰীজনে কান্দিবলৈ ধৰিলে। তাৰ কান্দোন দেখি কুকুৰ আৰু মেকুৰীয়ে থিৰাং কৰিলে যে সিহঁতি দুটাই মিলি সেই সোণৰ কড়িটো মালিকক বিচাৰি দিব। কুকুৰ আৰু মেকুৰীয়ে সোণৰ কড়িটো বিচাৰি বিচাৰি অৱশেষত এখন হোটেলৰ মালিকৰ ওচৰত পালে আৰু গম পালে যে সেই হোটেলৰ মালিকজনেই সোণৰ কড়িটো মনে মনে চুৰ কৰিছিল। কুকুৰ আৰু মেকুৰীয়ে সোণৰ কড়িটো বিচাৰি পাই আনন্দিত হৈ দুয়ো কড়িটো লৈ ঘৰলৈ আহি আছিল আৰু বাটতে সিহঁতে এখন নদী পাৰ হ'ব লগা হ'ল। নদীৰ পানীত কুকুৰে সাঁতুৰিব জানে, কিন্তু মেকুৰীয়েতো সাঁতুৰিব নাজানে। সেইবাবে কি কৰিলে, কুকুৰটোৱে সাঁতুৰিব ধৰিলে আৰু মেকুৰীটোৱে সোণৰ কড়িটো মুখত লৈ কুকুৰৰ পিঠিত বহি আহিবলৈ ধৰিলে। সেই নদীখনৰ পাৰত কেইটামান দুষ্ট ল'ৰাই ভলীবল খেলি আছিল আৰু সিহঁতি মেকুৰীটোক কুকুৰৰ পিঠিত বহি অহা দেখি হাঁহিবলৈ ধৰিলে আৰু সিহঁতি কুকুৰ আৰু মেকুৰীক জোকাবলৈ ধৰিলে। এই কথাত কুকুৰটোৱে বৰ লাজ পালে। লাজ পাই কুকুৰে মেকুৰীটোক খেদি গ'ল। মেকুৰীয়ে ভয়তে পলাওঁতে মুখৰ পৰা কড়িটো হঠাৎ নদীখনতেই পৰি থাকি আহিল। নদীত সোণৰ কড়িটো পৰোঁতে এটা মাছে সেই কড়িটো গিলি পেলালে আৰু কুকুৰে এই কথা দেখিলে। কুকুৰ আৰু মেকুৰীয়ে দুয়ো ঘৰলৈ গৈ কুকুৰে মালিকজনক ক'বলৈ ধৰিলে যে সেই নদীৰ এটা মাছে কড়িটো খাই থ'লে। তাৰ পাছতে এজন মাছমৰীয়াৰ দ্বাৰা নদীখনত জাল মৰা হ'ল। মাছটো যেতিয়া জালত উঠিল, তাৰ পৰা মাছটো কাটি তাৰ পেটৰ ভিতৰৰ পৰা কড়িটো উলিয়াই লোৱা হ'ল। কড়িটো উলিয়াই লোৱাৰ পাছত ফলৰসৰ বেপাৰীজন পুনৰ আগৰ দৰে সুখেৰে দিনবোৰ পাৰ কৰিব ধৰিলে। কিন্তু কুকুৰ আৰু মেকুৰীৰ কাজিয়া কিন্তু অন্ত নপৰিল। সিহঁত দুটাই আজিও সেইবাবে ইটোৱে সিটোক দেখিলে কাজিয়া কৰে। সাধুটো শুনি বাৰু তোমালোকে কেনে পালা? কাইলৈ পুনৰ তোমালোকক এটি নতুন সাধু ক'ম। আজিলৈ ইমানেই।